বিপৰীয়াৰ ৰেষ্টুৰেণ্টত গ্ৰাহকক খোৱালে কেঁচা মাংস। ৰাখী বন্ধনৰ দিনাই লাগিল অথন্ত। চুপিতৰা ৰেষ্টুৰেণ্টত খাদ্য খাই বিপদত এটা পৰিয়াল। ৰাখী বন্ধন বুলি ৰেষ্টুৰেণ্টত এসাঁজ খাবলৈ গৈ বিপদত পৰিল বিপৰীয়াৰ লৰিটঙাৰ এটা পৰিয়াল। ৰাখী বন্ধন বুলি লৰিটঙাৰ নৰেন বৰাই পৰিয়ালসহ চুপিতৰা ৰেষ্টুৰেণ্টত এসাঁজ খাবলৈ আহিছিল আৰু সময়তে ৰেষ্টুৰেণ্টত পৰিয়ালটো উপস্থিত হৈ নিশাৰ সাজৰ অৰ্ডাৰ দিছিল আৰু পৰিয়ালটোৱে বিচৰা খাদ্য সামগ্ৰী যোগান ধৰিছিল ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই। কিন্তু তাতে লাগিল কেনা মছলা চিকেনৰ সৈতে ভাত খাবলৈ লওঁতে সমস্যাত পৰিল পৰিয়ালটো। ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই মছলা চিকেনৰ নামত তেওঁলোকক কেঁচা মাংস যোগান ধৰাৰ অভিযোগ পৰিয়ালটোৰ আৰু মাংস মুখত দিয়াই পৰিয়ালটো ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে। পৰিয়ালটোৱে অভিযোগ কৰা মতে ৰেষ্টুৰেণ্টখনৰ খাদ্য খাই পৰিয়ালটোৰ লগতে অকণমানিকেইটাৰ স্বাস্থ্য অসুস্থ হৈ পৰিছে। পিছকেইটা ডাঙৰ আছিল, এতিয়া আমি হেৰিটো কৰি ভাঙিটো ভিতৰত নাচালোঁ মানে এইটো কি কেলছিয়াম নেকি? এইটো কেলছিয়াম নেকি? কেলছিয়াম নেকি? কামৰ যে তেজ ওলাইছে এইটো কেলছিয়াম। আপুনিতো চাইছে আকৌ এতিয়া কথা মানে মাংসটো প্ৰকৃততে কেঁচা অৱস্থাতে আছিলে। মাংসটো প্ৰকৃততে কেঁচা অৱস্থাতে আছিলে। ইয়াত আমিতো তাত ছিঙি পিনে নাচাওঁ, সেইটো হয়। ইয়াত অহাৰ পিছত সিহঁতে কৈছে যে কেঁচা আছে। আমি প্ৰথমতে অৰ্ডাৰ কৰিলোঁ ৰাইচ আৰু চিকেন মছলা। কি ওলালে মাংসটো ওলালে মানে প্ৰথম ভালেই দিলে। সিহঁতে অৰ্ডাৰ লোৱা ভুল কৰিলে। প্ৰথমতে 2 প্লেট দিলে, ভালেই কৰিলে। মই 3 প্লেট দিছিলোঁ অৰ্ডাৰ। তাৰপৰা কি কৰিলে পিছৰ প্লেটটো সিহঁতে কি মাংসটো কেঁচাকৈ দি দিলে। তাৰমানে দাদাই খাইছে, দাদাই খাওঁতে কেঁচা মাংস ওলাইছে, তেজ ওলাই গৈছে। এয়া ফটো আছে, ফটো মাৰি থৈছোঁ। অসুবিধা হৈছিল অসুবিধা এই ল'ৰা ছোৱালীকেইটা বমি বমি লাগিছে আৰু কেঁচা মাংস দিলে আৰু কেনেকুৱা লাগিব জানে নহয়। চবৰে এতিয়া বমি বমি লাগি আছে। তেনেকুৱা কৰিব নালাগে। তেওঁলোকে আপোনাক কি ক'লে ওপৰত গৈ তেওঁলোকে দুখ স্বীকাৰ কৰিছে। তেওঁলোকে কৰিছে বোলে ভৱিষ্যতে যাতে এনেকুৱা ভুল নকৰে আৰু সেইটো কাৰণে তেওঁলোকক জনালোঁ। ৰাখী বন্ধনৰ দিনটো আজি মানে ভালকৈ নগ'ল আমাৰ ৰাখী বন্ধন দিনটো। পৰিয়াল লৈ পেলাই লগত আমাৰ বেবী 2জন আছে। তাতে চিকেন মছলা আৰু ৰাইচ অৰ্ডাৰ দিয়া হৈছিলে। প্ৰথম 2 প্লেট আছিলে, তাৰপিছত 3 প্লেট আছিলে, কিন্তু 2 প্লেট দিলেহি। আচলতে খাদ্যক লৈ পেলাই এনেকুৱা হ'ব লাগে জানো? একচুৱেলি মানুহৰ জীৱনত খাদ্যটো মেইন হয়। এই খাদ্যক লৈ এনেকৈ যদি আধা সিজাকৈ এনেকৈ যদি কাষ্টমাৰ খুৱায় আৰু যিহেতুকে বেবী আছে, সিহঁতৰ অৱস্থাটো কেনেকুৱা হ'ব লাগিব? অলৰেডি বমি বমি ভাৱ সিহঁতৰ আহিছেই। সেইটো কাৰণে ইহঁতক কৈছোঁ দ্বিতীয়বাৰ যাতে এনেকুৱা ভুল নকৰে। মই পিনি অৰ্ডাৰ দিছোঁ। অৰ্ডাৰ দিওঁতে চিকেন মছলা দিছিলে 3 প্লেট। মই মানে মিষ্টেকত 2 প্লেট দিছিলোঁ। তাৰপিছত 2 প্লেট দিয়া হ'ল। দে পিনি পাছত মেনে ক'লে বোলে আৰু 2 প্লেট দিছিলে। তাৰপিছত মই ইয়াত আহি কিটচেনত দিলোঁ, অৰ্ডাৰটো দিলোঁ। তাৰপিছত টাইমিঙৰ মতে বস্তুটো দিছে। তাৰপিছত সেই প্লেটটোত মানে ৰঙাকৈ কেলছিয়াম আছে। হয়তো আপোনালোকে তেজ বুলি ভাবিব পাৰে, যি বুলি ভাবিব সেইটো আপোনালোকৰ ডিচিশ্যন। সেইটো মই ক'ব নাযাওঁ। মানে সেইটো যে তেজ ওলাইছে কিবা ওলাইছে সেইটো মই ক'ব নাযাওঁ। কিবা ওলাইছে হয়তো আকৌ 2 প্লেটো